প্ৰতিটো জীৱৰ জন্মৰ লগতে মৃত্যুৰ নাম সন্নিবিষ্ট হৈ আহে। এই বিশ্ব ব্ৰহ্মাণ্ডত আত্মাৰ মৃত্যু নাই যদিও জীৱৰ মৃত্যু এক চিৰন্তন সত্য। ইয়াৰ পৰা কোনেও বাচি যাব নোৱাৰে। জন্মৰ পৰা মৃত্যুলৈ আমি যি সময় অতিবাহিত কৰোঁ সেয়াই আমাৰ জীৱন, য'ত সঞ্চিত হৈ থাকে জীৱনৰ সফলতা বিফলতাৰ মুহূৰ্তবোৰ। সকলোৱে সুখৰ পিছত দৌৰি ফুৰে যদিও প্ৰতিটো ক্ষণেই যে আমাক কেৱল দুখ দি থাকিব এনে নহয়, কিয়নো জীৱন মানে সুখ দুখ হাঁহি কান্দোনৰ এক সংমিশ্ৰিত প্ৰতিচ্ছবি। মৃত্যু এক চিৰন্তন সত্য, ইয়াক কোনেও নুই কৰিব নোৱাৰি। গতিকে যিকেইটা দিন মানুহ জীয়াই থাকে মানুহৰ লগত, বিশেষকৈ পৰিয়ালৰ লগত হাঁহি ফূৰ্তি ধেমালিৰে দিনবোৰ অতিবাহিত কৰিব লাগে। মানুহৰ প্ৰতি ঘৃণা হিংসাৰ ভাৱ আনিলে নিজৰে ক্ষতি হয়। চাওঁতে চাওঁতে খুৰা নোহোৱা আজি 8 দিনেই হ'ল। এই 8 দিনত বহু কথাই আমি উপলব্ধি কৰিছোঁ। বহুতকে মই সময়ত উত্তৰ দিম, এই ভিডিঅ'টোৰ জৰিয়তে অনুকিয়াই থলোঁ। এইকেইদিন আমাৰ ঘৰলৈ বহুত মানুহ আহি আছে খবৰ ল'বলৈ। তাৰ মাজতে আমাৰ ঘৰত আহি উপস্থিত হ'লহি নগাঁও সদৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা দাদা। খুৰাৰ বেমাৰৰ সময়তো দাদাই প্ৰতিটো মুহূৰ্ততে খবৰ লৈ আছিল। ইমানখিনি ব্যস্ততাৰ মাজতো তেওঁ অলপমান সময় উলিয়াই আমাৰ ঘৰলৈ অহাৰ বাবে তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। সকলো হাঁহি ফূৰ্তিৰে সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ।